নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এটা ৰেচিপিটো হৈছে চুজিৰ মিঠাই। আহকচোন মই কেনেকৈ বনাওঁ আৰম্ভ কৰোঁ। চুজিৰ মিঠাই। এয়া চুজিখিনি মই অলপ সময় ভাজি লৈছোঁ। অলপ ৰঙচুৱা পৰালৈকে ভাজি লৈছোঁ। অলপ ভাজাৰ পিছতে মই অলপ গৰম পানী যোগ কৰি দিছোঁ। গৰম পানীখিনিত অলপ চেনি মিলাই লৈছোঁ বাৰু। এয়া মই ভাজি আছোঁ। আপোনালোকে মিঠাই খাই ভাল পায়নে? মই অৱশ্যে বহুত ভাল পাওঁ। মিঠাই খায়ো ভাল পাওঁ, আনক বনাই খুৱাইও ভাল পাওঁ। এই ধৰক ঘৰলৈ ঘপককৈ আলহী আহিলে, ঘৰত মিঠা বস্তু একোৱেই নাই, ঘপককৈ বনাই দিব পৰা মিঠাই হ'ল এবিধ। কম সময়তে খাবলৈও খুব টেষ্টি হয়। এয়া মই ভাজি আছোঁ। চুজিখিনি লৰাই আছোঁ ভালকৈ, নহ'লে লাগি যাব পাৰে তলফালে। এয়া অলপ লাগিয়ে গৈছে বাৰু। এয়া চুজিখিনি সিজিয়ে গ'ল। এতিয়া মই কাঁহী এখনত কেৰাহীৰ পৰা উলিয়াই লৈছোঁ চুজিখিনি। এয়া অলপ ঘি দি লৈছোঁ যাতে লাগি নাযায়, আৰু ঘি দি অলপ মঠি লৈছোঁ। চুজিখিনি মঠি ল'ব এনেকৈ। এয়া মই শ্বেপ দিছোঁ। মোৰ অৱশ্যে ভাল হোৱা নাই বাৰু, শ্বেপকেইটা ডাঙৰ ডাঙৰ হৈছে। ট্ৰাই কৰিছোঁ। এয়া হৈ গ'ল শ্বেপ দি। এয়া ইমান ভাল হোৱা নাই বাৰু। এয়া মই অলপ চেনি আৰু কাজু লৈছোঁ কেইটামান। চেনি যিহেতু গৰম পানীত দিয়াই আছে, সেইকাৰণে কমকৈ লৈছোঁ। এয়া গাখীৰখিনি অলপ গৰম কৰি লৈছোঁ। গাখীৰখিনি লৰাই থাকিব এনেকৈ। এতিয়া মই গাখীৰখিনিত চেনিখিনি যোগ কৰি দিছোঁ। যোগ কৰি দি এনেকৈ লৰাই থাকিব। যিহেতু চেনি দিয়া আছে, লাগি যাব পাৰে। অলপ গৰম হোৱাৰ পিছত মই লাড়ুকেইটা গাখীৰখিনি দি দিছোঁ। এয়া গাখীৰখিনি অলপ গৰম হোৱাৰ পিছত অলপ গৰম হোৱাৰ পিছত অলপ মৌজোল দি দিছোঁ। অলপ মৌজোল আৰু অলপ ঘি ঢালি দিছোঁ। এয়া ঘি ঢালি দিছোঁ অলপ। ঘি দিলে গোন্ধটো ভাল লাগে আৰু। ইয়াত ধুনীয়াকৈ উতল আহিছে। উতল আহোঁতে আপোনালোকে ভালদৰে লৰাই থাকিব, নহ'লে গাখীৰখিনি ওফন্দি পৰি যাব পাৰে। মই উতল অহাৰ পিছত কেইটামান কাজু দি দিছোঁ। মোৰ মিঠাই অলমষ্ট ৰেডিয়ে হৈ গ'ল বাৰু। ৰেডি। এয়া ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।